Hey guys, welcome to my channel. Ajir video to eta skin care video kobo paru. আজি মই ফেস প্যাক এটা দেখুৱাম যে ঘৰৰ হোম ৰেমেডি ঘৰৰ বস্তু দি ঘৰত ইউজ কৰা বস্তু দি আমি কেনেকৈ ফেস প্যাক ৰেডি কৰিব পাৰো ঘৰতে যাৰ সাইড ইফেক্ট একো নাথাকে বহুত দিন মই হেক্স ভিডিও দিব পৰা নাছিলো গতিকে মই ভাবিলো যে ঘৰৰ বস্তু দি এটা হোম ৰেমেডি ফেস মাস্ক এটা তৈয়াৰ কৰা যাও গতিকে মই দুদিন মান লগাই চাইছো আৰু ৰিজাল্ট পাইছো মই ভাবিলো যে আপোনালোকৰ লগতো শেয়াৰ কৰা যাও বস্তুটো মোৰ চেনেলত মোৰ ভিউৱাৰ খিনি দেখা পাব গতিকে দেৰি নকৰি আজি ভিডিওটো ষ্টাৰ্ট কৰো আপোনালোকে মোৰ মাস্কটো চাইলক মই কি ইনগ্ৰেডিয়েন্ট এই ফেস প্যাকটো ৰেডি কৰিবলৈ বেসন 2 চামুচ লব আপোনালোকে যিমান খানে হিমান লব 2 চামুচ বেসন লব আৰু হালধি অলপমান লব বেছি নলব অকণমান লব মই সৰু চামুচ দি লৈছো যেহেতু আৰু গাখীৰ আপোনালোকে মই 2 চামুচ বেসন লৈছো কাৰণে 3 চামুচ গাখীৰ ইয়াত এড কৰিছো আপোনালোকে যিমান লয় হেতু অনুযায়ী এড কৰিব কৰাৰ পিছত ভালকে মিক্স কৰি লব যেতিয়া এটা পেষ্ট নোহোৱালৈকে মই ইয়াত 2 চামুচ লৈছো একচুয়ালি মই আৰু মোৰ মায়ে গহিম এটো কাৰণে মই 2 চামুচ লৈছো এনে এচামুচে এজন মানুহৰ কাৰণে যথেষ্ট আৰু এই ফেস প্যাকটো আসলতে ইয়াত হালধিও গৰম আৰু বেসনো গৰম হে কাৰণে ইয়াত গাখীৰ নহলে আপুনি দৈও ব্যৱহাৰ কৰিব পাৰে যেহেতু গাখীৰ আৰু দৈ ঠাণ্ডা বস্তু যিকোনো এটা মিহলি কৰিলে হ'ব আপোনালোকে এটো আপোনালোকে ঘৰত ট্ৰাই কৰক ফেস প্যাকটো হসাকে কামত দিছে এটো ফেস প্যাকে যদি আপোনালোকে ৰেগুলাৰ ইউজ নকৰিলেও মোস্টলি যদি উইকত আপুনি 3 দিন ইউজ কৰে তেতিয়া আপোনালোকে ৰিজাল্ট পাব মই ইয়াত ফেস প্যাকটো মুখত লগাই আপোনালোকক দেখাই দিছো আপোনালোকে হাতেদিও লগাব পাৰিব এটা কথা মন কৰিব চকুৰ পটা বা চকুৰ হিখিনিত যাতে নালাগে তাত নলগাব এটো আৰু এটো আপোনালোকে যেতিয়ালৈকে নুখুকাই মোস্টলি 15 বা 20 মিনিটছত এটো শুকাই যায় গতিকে হিমান টাইম ৰাখি আপোনালোকে পানী দি ওয়াশ কৰি দিব নুখুকালৈকে কিন্তু ওয়াশ নকৰিব তেতিয়া আপোনালোকে সোনকালে ৰিজাল্টটো পাব মোৰ যেনেকৈ ইয়াৰ শুকাই গৈছে গতিকে মই ইয়াৰ পিছত পানী দি ওয়াশ কৰি দিম আপোনালোকে চাব পাৰিব যে ৰিজাল্টটো আপোনালোকে নিজেও ফিল কৰিব যেতিয়া আপোনালোকে নিজে কৰিব মই ইয়াত ফিল কৰিছো কাৰণ আপোনালোকৰ লগত শেয়াৰ কৰিলো এটো ভিডিও আপোনালোকে মোৰ মুখখনত অলপ হলেও গ্লো দেখিব পাৰিছে অৱশ্যেটো কথা হয় যে মই আজি এদিন লগাই প্লে আপোনালোকে গ্লো নাপাব মই 1 উইক মই লগাইছো তাৰ পিছত মই এটো গম পাইছো আপুনি নিজে ফিল কৰিব পাৰিব যে ৰিলেক্স ফিল হয় ফেস প্যাকটো কেনেকৈ ৰেডি কৰিলো ৰেডি কৰাৰ পিছত মই কেনেকৈ লগাই পেলাই আপোনালোকে 10-15 মিনিট থৈ দিব যেতিয়ালৈকে আপোনালোকে দেখিছে যে শুকুৱা নাই মাস্কটো আপোনালোকৰ গতিকে তেতিয়ালে আপোনালোকে থৈ দিব তাৰ পিছত পানী দি ধুই দিব এনেকৈ আপুনি এটো সপ্তাহত আপুনি মোস্টলি যদি 3 বাৰ কৰে তেনেহলে সোনকালে ৰিজাল্ট পাব আৰু এটা মই সকে ফেস প্যাক আপোনালোকলৈ দিম এটো মই এবাৰ মই নিজে লগাই চাই লওঁ তাৰপিছত আপোনালোকৰ লগতো শেয়াৰ কৰিম হেতু গতিকে তেতিয়ালৈকে এটো ফেস প্যাক ট্ৰাই কৰি চাওক একচুয়ালি আসলতে গম পোৱা যায় যে আপোনাৰ গ্লো আহিছে গতিকে আজিৰ ভিডিওটো চাই যদি আপোনালোকে ভাল পালে আৰু আপোনালোকলৈ যদি অলপ ফলো ইউজফুল হৈছে তেনেহলে প্লিজ মোৰ ভিডিওটো লাইক কৰিব কমেন্ট কৰি কব কেনেকুৱা টাইপৰ ভিডিও লাগে আৰু কেনেকুৱা লাগিছে ভিডিওটো তাৰ পিছত শেয়াৰ কৰিব বন্ধুবিলাকৰ লগত এটো যে অকল ছোৱালীয়ে লগাব পাৰে তেনেকুৱা কথা নহয় লৰাও লগাব পাৰে সবে লগাব পাৰে গতিকে আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটোক লগতে বেল আইকনটো টিপি দিব তেতিয়া আপোনালোকে মোৰ সকলো ভিডিওবোৰ পাই থাকিব নেক্সট ভিডিও লৈকে ষ্টে টিউন আৰু সেফ হৈ থাকক ঘৰত বাহিৰলৈ ওলাই নাযাব কিন্তু বহুত আমাৰ স্বাস্থ্য মন্ত্ৰীয়ে বহুত কৈ আছে মানুহক অনুৰোধ কৰি আছে যে বাহিৰলৈ ওলাই নাযাব কিন্তু বহুতে খুদা নাই কাৰণে আমাৰ অসমত এতিয়া বহুত বাঢ়ি গৈছে মই থাকো নগাঁৱত গতিকে নগাঁৱটো হৈ গৈছে গতিকে প্লিজ বাহিৰলৈ ওলাই নাযাব আপোনালোকৰ নিজৰ কাৰণে ভাল যেহেতু গতিকে তেওঁৰ কথা শুনক পালন কৰক লকডাউনৰ নিয়মবোৰ হিমানখিনিয়ে যাতে সাৱধানতা নিজৰ ওপৰত সতৰ্ক থাকক আৰু সেফ হৈ থাকক ঘৰতে গতিকে আজিৰ বাবে ইমানেই বাই বাই গাইজ